নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্যটা ভিডিঅ'ত আশা কৰো আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছো মই শুই উঠিছোহে মাত্ৰ মুখ চুখ ধুৱাই নাই এতিয়ালৈকে আজি আসলতে এটা বিশেষ দিন কিয় বিশেষ মই আপোনালোকক জনাম বাৰু আৰু এতিয়া একদম মুখ চুখ ধুই মেলি চাহটা খাই লওঁ আৰু তাৰ পাছত মই আপোনালোকক দেখাই আছো ব্ৰাছ কৰি লওঁ মোবাইলৰ হাহা এফালে ধুনীয়াকে মুখ চুখ ধুই মেলি ললো আৰু আজি মোৰ বিশেষ দিনটো কি আছিলে মই জনাই আছো এফালে আমাৰ বিশেষ দিনৰ বিশেষ মানুহজন আহি উপস্থিত হ'লহি আজি আমাৰ দেহাৰ বাৰ্থডে হয় সো আপোনালোক সকলোৱে ইয়াক আশীৰ্বাদ কৰিব ইজাৰে ভাল মানুহ হয় আৰু সদায় জীৱনত আগুৱাই যাব পাৰে আৰু একদম মুফালৰ পৰা হেপী বাৰ্থডে হাগেটা দি দিছো চুমেটা দিছো অকমান পানী লগাই দিছো বেলুন ফুলাবলে মুক মাতিবলে আহিছে অকমান পাছত যাম বাৰু বেলুন ফুলাবলে খালি মই হেফালে এফালে আলাতো এফালে আৰু এটা দেহা মানে ক্লাস লবলে আহিছে তাক পঢ়াই মেলি পিলানি যাম বেছি দেৰি নলও 8টা বজালৈকে ক্লাস লম তে ক্লাসটো লৈ তাৰ পাছত মই দেহাৰ বাৰ্থডে দেখাম এফালে একদম চাহটো খাই লওঁ ক্লাস লৈ হৈ গ'ল এফালে আমাৰ দেহা আকৌ আহিলে বেলুন ফুলাবলে মাতিবলে মানে কি মানে ৰখিব পৰা নাই আৰু এফালে খানাৰ কাৰণে এনেকে আনি থৈছে আৰু একদম বেলুন ফুলুৱাই ফুলুৱাই মোক দেখুৱাই দিলে দেখাই মোক কেক অকমান বেছিকে দিবা দে দেখা এফালে এনেকে কৰি সজাই দিলো আৰু এফালে আমাৰ দেহাৰ বাৰ্থডে বুলি বয়ে আসলতে ভোক অকণমান দিব সেইকাৰণে প্ৰাৰ্থনা কৰিছে যাতে হি ভাল মানুহ হয় ভালে কুশলে থাকে সদায় অপায় মংগলবোৰ দূৰ হৈ থাকে হেহে বয়ে অকণমান ভোক দিবৰ বাবে প্ৰাৰ্থনা কৰি লৈছে আৰু চাই থাকক ভিডিঅ'টো তেন্তে এফালে দেহাৰ পায়স মমান খাই লওঁ বয়ে দি পঠিয়াইছে এফালে আমাৰ পাপা বৰমা বৌ সকলোবোৰ মিলি পুৰা পাচলি কটাত লাগি গ'ল সব যেহেতু ব্যস্ত সেইকাৰণে ময়ো বোলো কিয়নো ফ্ৰী থাকিম সেইকাৰণে ময়ো ব্যস্ত হৈছো খোৱাত শাবাশ বেটা বহুত বঢ়িয়া আমি পুৰা পাচলি কটাত ব্যস্ত হৈ আছো আমাৰ বয়েও কাটি আছে ইজনী বৌ চাই দেবা আহি এটা মাৰি দিয়া হাইৰা মাৰি দিবলৈ কৈছে ন মিছি কিয়া আকৌ প্ৰশ্নটো কি বুলি সুধিছা খাবলৈ না কল পুলি কি বুলি কয় মাছুন দেহা পছলা বাছুদাক হেপী বাৰ্থডে বুলি কৈ দিয়া এফালে আমাৰ মাতাশ্ৰী আৰু পিতাশ্ৰী দুইজনকে মাংস লৰাবলে লাগে এয়া দেখিছেনে পুৰা একদম মাংস লৰোৱাত ব্যস্ত আৰু ফাইনালি এফালে দেহাৰ কেক কাটিবৰ টাইম আহি গ'ল তাৰ একদম পুৰা কেক কাটিবলৈ মন গৈ আছে যিহেতু লগৰবোৰ অহাত দেৰি হ'ব কাৰণ এতিয়া স্কুলৰ টাইম স্কুলত আছে সেইকাৰণে ভাবিলোঁ আমাৰ ঘৰখিনি মিলিয়ে কেকটো কটাই দিওঁ কাৰণে সি কেক কাটিছে চাই যাওক ভিডিঅ'টো তেন্তে Tôi chỉ có món khoai đi kia cô. Khoai đi. Mung tao cái dia apa?
আছিলে নহয় হ'ব ইনে কৈছো দে তই মুখখন ডাঙৰকৈ মেলি দে আকৌ এইফালে পুৰা সকলোৱে খাই আছে আৰু লগতে আমাৰ দেহাও খাই আছে লগৰীয়া পাই পুৰা একদম খত ব্যস্ত যিহেতু খানা দিয়াত লাগি আছিলোঁ আৰু এতিয়া একদম পুৰা ভোক লাগি গৈছে ময়ো পেট পূজাটো কৰি লওঁ আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয়কৈ জনাব যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো যদি কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই